বৃশ্চিক ৰাশি ২৮-ৰ পৰা ৩১ মে ২০২৬ মে মাহৰ এই ৪ দিনতেই বৃশ্চিক ৰাশিৰ জীৱনত ঘটিব পাৰে ডাঙৰ পৰিৱৰ্তন। যি কথা আপুনি কল্পনা কৰা নাছিল সেই ঘটনাই সলনি কৰিব পাৰে আপোনাৰ ভাগ্যৰ দিশ। টকা পইচা, প্ৰেম, চাকৰি আৰু ব্যক্তিগত জীৱনত আহিছে কিছুমান গুপ্ত সংকেত। কাৰ ওপৰত বিশ্বাস কৰিব লাগে, কোন দিনটো হ'ব আটাইতকৈ শুভ আৰু কোন ভুলে আনিব পাৰে ডাঙৰ বিপদ। ভিডিঅ'টো শেষলৈকে চাই জানি লওক ২৮-ৰ পৰা ৩১ মে ২০২৬ বৃশ্চিক ৰাশিৰ ভাগ্যত ঠিক কি লিখা আছে। প্ৰথমতে লৈ আহিছোঁ টকা পইচা আৰু আৰ্থিক অৱস্থা। বৃশ্চিক ৰাশিৰ বাবে মে মাহৰ এই শেষ ৪টা দিন আৰ্থিক ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। বহুদিন ধৰি যি টকাৰ সমস্যা বা মানসিক চাপ চলি আছিল সেইবোৰ লাহে লাহে কমিবলৈ আৰম্ভ কৰিব। কিন্তু এই সময়ত ভুল সিদ্ধান্তই ল'লে লাভৰ সুযোগ হাতৰ পৰা ওলাই যাব পাৰে। ২৮ মে'ৰ পৰা হঠাৎ কোনো নতুন ধনৰ সুযোগ আহিব পাৰে। আগতে ৰৈ থকা পে'মেণ্ট, ধাৰ দিয়া টকা অথবা বহুদিন ধৰি অপেক্ষা কৰি থকা ধন হাতত আহিব পাৰে। কিছুমান ব্যক্তিয়ে অপ্ৰত্যাশিত উৎসৰ পৰা ধন লাভৰ যোগ দেখা গৈছে। ব্যৱসায় কৰা লোকসকলৰ বাবে এই সময়ত নতুন যোগাযোগ অত্যন্ত শুভ হ'ব। বিশেষকৈ অনলাইন কাম, দোকান বাণিজ্য অথবা পাৰ্টনাৰশ্বিপৰ সৈতে জড়িত লোকসকলে ডাঙৰ লাভৰ সংকেত পাব। কিন্তু সকলো মানুহক সহজে বিশ্বাস নকৰিব। কাৰোবাৰ মিঠা মিঠা কথাই আপোনাক ক্ষতিৰ দিশলৈ ঠেলি দিব পাৰে। চাকৰি কৰা ব্যক্তিসকলৰ ক্ষেত্ৰত অফিচত নতুন দায়িত্ব অথবা অতিৰিক্ত কাম আহিব পাৰে। প্ৰথমতে ই প্ৰেছাৰ যেন লাগিলেও পিছত এই কামেই আপোনাৰ উন্নতিৰ পথ খুলিব। ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা লাভৰ যোগৰ শক্তিশালী আছে। ৩০ আৰু ৩১ মে বিশেষ শুভ দেখা গৈছে। এই দিনত নতুন কাম আৰম্ভ, টকা পইচা ইনভেষ্ট অথবা ব্যৱসায়িক সিদ্ধান্ত ল'লে লাভৰ সম্ভাৱনা বৃদ্ধি পাব। কিন্তু ২৯ মে'ৰ দিনা অলপ সাৱধান থাকিব লাগিব। অপ্ৰয়োজনীয় খৰচ আৰু ভুল লেনদেনৰ যোগ দেখা গৈছে। এই সময়ত অপচয় কমাই সঞ্চয়ৰ ওপৰত অধিক গুৰুত্ব দিয়াটো প্ৰয়োজন হ'ব। নহ'লে হাতলৈ অহা টকাও বেছি দিন নাথাকিব। প্ৰতিকাৰ: মঙলবাৰে হনুমানজীক ৰঙা ফুল অৰ্পণ কৰক আৰু দুখীয়া মানুহক মিঠাই দান কৰক। ইয়াৰ ফলত আপোনাৰ ধন ভাগ্য অধিক শক্তিশালী হ'ব। মনত ৰাখিব, মে মাহৰ এই শেষ ৪ দিনতেই বৃশ্চিক ৰাশিৰ ধন ভাগ্য হঠাৎ সলনি হ'ব পাৰে। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। বৃশ্চিক ৰাশিৰ বাবে এই মে মাহৰ শেষ ৪টা দিনত প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত যথেষ্ট আৱেগপূৰ্ণ আৰু ৰহস্যময় হ'ব। এই সময়ত হৃদয়ৰ ভিতৰত লুকাই থকা বহু অনুভূতি বাহিৰলৈ আহিব পাৰে। যিসকলৰ সম্পৰ্কত দূৰত্ব চলি আছিল তেওঁলোকৰ মাজত পুনৰ কথা বতৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। অবিবাহিত ব্যক্তিসকলৰ জীৱনত হঠাৎ নতুন কাৰোবাৰ আগমন হ'ব পাৰে। বিশেষকৈ ৩০ মে'ৰ পিছত কোনো বিশেষ ব্যক্তিৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি পাব। প্ৰথম দেখাতেই আকৰ্ষণ জন্ম লোৱাৰ যোগ দেখা গৈছে, কিন্তু খৰধৰ কৰি সিদ্ধান্ত নল'ব। সকলো কথা সময় লৈ বুজিবলৈ চেষ্টা কৰক। যিসকল প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ মাজত সৰু সৰু কথাক লৈ ভুল বুজাবুজি হ'ব পাৰে। অভিমান, সন্দেহ অথবা তৃতীয় ব্যক্তিৰ কথা সম্পৰ্কত প্ৰেছাৰ সৃষ্টি কৰিব পাৰে। বিশেষকৈ ২৯ মে'ৰ দিনা কথা কোৱাৰ সময়ত সাৱধান থাকিব। এটা ভুল বাক্যই ডাঙৰ তৰ্ক বিতৰ্ক সৃষ্টি কৰিব পাৰে। দাম্পত্য জীৱনত কিছুমান গুপ্ত সমস্যা লাহে লাহে সমাধান হোৱাৰ সংকেত দেখা গৈছে। স্বামী স্ত্ৰীৰ মাজত আগতকৈ অধিক বুজাবুজি আৰু মানসিক নৈকট্য বৃদ্ধি পাব। কিন্তু জেদ বা অহংকাৰ এৰাই চলিব লাগিব। এই সময়ত সংগীক সময় দিয়াটো অত্যন্ত প্ৰয়োজনীয় হ'ব। ৩১ মে'ৰ দিনটো প্ৰেম আৰু সম্পৰ্কৰ বাবে বিশেষ শুভ দেখা গৈছে। এই দিনত একেলগে সময় কটোৱা, ভ্ৰমণ অথবা হৃদয়ৰ কথা খোলাখুলিকৈ ক'লে সম্পৰ্ক অধিক গভীৰ হ'ব। প্ৰতিকাৰ: শুক্ৰবাৰে মা লক্ষ্মীৰ অথবা মা দুৰ্গাৰ আগত চাকি জ্বলাই বগা মিঠাই অৰ্পণ কৰক। ইয়াৰ ফলত প্ৰেম জীৱনত শান্তি আৰু সুখ বৃদ্ধি পাব। মনত ৰাখিব, ২৮-ৰ পৰা ৩১ মে'ৰ ভিতৰত বৃশ্চিক ৰাশিৰ হৃদয়ত এনেকুৱা ঘটনা ঘটিব পাৰে যিয়ে প্ৰেম জীৱনৰ সম্পূৰ্ণ দিশ সলনি কৰি দিব। এতিয়া আহিছোঁ চাকৰি আৰু ব্যৱসায়। বৃশ্চিক ৰাশিৰ বাবে মে মাহৰ এই শেষ ৪টা দিন কৰ্মজীৱনত ডাঙৰ পৰিৱৰ্তন আৰু নতুন সুযোগৰ সংকেত লৈ আহিছে। বহুদিন ধৰি যি কামত বাধা আহি আছিল সেই কাম লাহে লাহে আগবাঢ়িবলৈ আৰম্ভ কৰিব। এই সময়ত আপোনাৰ পৰিশ্ৰম আৰু বুদ্ধিমত্তাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব। চাকৰি কৰা ব্যক্তিসকলৰ ক্ষেত্ৰত অফিচত নতুন দায়িত্ব অথবা নতুন প্ৰজেক্ট আহিব পাৰে। প্ৰথমতে অলপ প্ৰেছাৰ অনুভৱ হ'ব, কিন্তু পিছত এই কামেই আপোনাৰ উন্নতিৰ পথ খুলিব।
ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা অথবা বিশেষ সুযোগ লাভৰ যোগ দেখা গৈছে। যিসকল বহুদিন ধৰি পদোন্নতি বা চাকৰি সলনিৰ কথা চিন্তা কৰি আছে তেওঁলোকৰ বাবে সুখবৰ আহিব পাৰে। 28 আৰু 30 মে'ত চাকৰি ক্ষেত্ৰত অত্যন্ত শুভ। এই দিনত ইণ্টাৰভিউ আবেদন অথবা নতুন সিদ্ধান্ত ল'লে সফলতাৰ সম্ভাৱনা বৃদ্ধি পাব। কিন্তু 29 মে' সহকৰ্মীৰ সৈতে তৰ্ক অথবা ভুল বুজাবুজিৰ সম্ভাৱনা দেখা গৈছে। নিজৰ গোপন পৰিকল্পনা সকলোৰে আগত প্ৰকাশ নকৰিব। ব্যৱসায়ীসকলৰ বাবে এই সময়ত নতুন যোগাযোগ অত্যন্ত লাভজনক হ'ব। নতুন গ্ৰাহক, নতুন অৰ্ডাৰ অথবা আকস্মিক লাভৰ যোগ দেখা গৈছে। বিশেষকৈ যিসকলে অনলাইন ব্যৱসায়, বাণিজ্য, সৌন্দৰ্য, কাপোৰ অথবা খাদ্যৰ কামৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বাবে লাভৰ সুযোগ বৃদ্ধি পাব। কিন্তু অংশীদাৰী ব্যৱসায়ত অলপ সাৱধান থাকিব লাগিব। কাগজ-পত্ৰ ভালদৰে পৰীক্ষা নকৰাকৈ কোনো ডাঙৰ সিদ্ধান্ত নল'ব। কাৰোবাৰ মিঠা কথাত বিশ্বাস কৰি ধন ইনভেষ্ট কৰিলে পিছত অনুশোচনা হ'ব পাৰে। 31 মে'ৰ পিছত কৰ্মজীৱনত নতুন আশা আৰু আত্মবিশ্বাস আহিব। এই সময়ত আৰম্ভ হোৱা কাম আগন্তুক দিনত ডাঙৰ সফলতালৈ লৈ যাব পাৰে। প্ৰতিকাৰ: মঙলবাৰে হনুমান চালিচা পাঠ কৰক আৰু শ্ৰমিক বা দুখীয়া মানুহক ৰঙা ফল দান কৰক। ইয়াৰ ফলত চাকৰি আৰু ব্যৱসায়ত বাধা কমিব। মনত ৰাখিব, মে' মাহৰ এই শেষ 4টা দিনতে বৃশ্চিক ৰাশিৰ কৰ্মভাগ্য হঠাৎ উজ্জ্বল হৈ উঠিব পাৰে। এতিয়া আহিছোঁ ভাগ্য ক্ষেত্ৰ। বৃশ্চিক ৰাশিৰ বাবে মে' মাহৰ এই শেষ 4টা দিন ভাগ্যৰ ক্ষেত্ৰত অত্যন্ত ৰহস্যময় আৰু শক্তিশালী সংকেত লৈ আহিছে। বহুদিন ধৰি বন্ধ হৈ থকা কাম হঠাৎ আগবাঢ়িবলৈ আৰম্ভ কৰিব পাৰে। যি সুযোগ আপুনি বহুদিন ধৰি অপেক্ষা কৰি আছিল সেই সুযোগ এই সময়ত আকস্মিকভাৱে আহিব পাৰে। 28 মে'ৰ পৰা ভাগ্য লাহে লাহে আপোনাৰ পক্ষত ঘূৰি আহিব। বিশেষকৈ টকা-পইচা, চাকৰি আৰু ব্যক্তিগত জীৱনত ইতিবাচক পৰিৱৰ্তন দেখা যাব। কিছুমান ব্যক্তিয়ে হঠাৎ শুভ সংবাদ অথবা বহুদিন ধৰি আশা কৰা কামত সফলতা লাভ কৰিব পাৰে। কিন্তু এই সময়ত এটা গুপ্ত সতৰ্কতাও আছে। সকলো মানুহক বিশ্বাস নকৰিব। আপোনাৰ ওচৰৰ কোনো ব্যক্তিয়ে হিংসাৰ কাৰণে নেতিবাচক শক্তিৰ সৃষ্টি কৰিব পাৰে। সেইকাৰণে নিজৰ পৰিকল্পনা আৰু ব্যক্তিগত কথা সকলোৰে আগত প্ৰকাশ নকৰিব। 30 আৰু 31 মে' ভাগ্যৰ দিশৰ পৰা অত্যন্ত শুভ বুলি দেখা গৈছে। এই দিনত আৰম্ভ কৰা কাম, ভ্ৰমণ, নতুন যোগাযোগ অথবা পূজা-পাঠ শুভ ফল দিব পাৰে। এই সময়ত হঠাৎ কোনো শুভ সংকেত, সপোন অথবা অন্তৰৰ অনুভূতি লাভ কৰিব পাৰে। সেই সংকেত অৱহেলা নকৰিব। ভাগ্য শক্তিশালী হ'লেও অহংকাৰ আৰু ৰাগ-খং নিয়ন্ত্ৰণ কৰাটো অত্যন্ত প্ৰয়োজন। কেতিয়াবা নিজৰ খং আৰু জেদেই সফলতাৰ পথ বন্ধ কৰি দিব পাৰে। শুভ সংকেত: ৰঙা ৰং, মঙলবাৰ আৰু 9 সংখ্যাই এই সময়ত আপোনাৰ ভাগ্য অধিক শক্তিশালী কৰিব। প্ৰতিকাৰ: মঙলবাৰে হনুমান মন্দিৰত চাকি জ্বলাই ওম হনুমতে নমঃ এই মন্ত্ৰটো 21 বাৰ জপ কৰিব। ইয়াৰ ফলত নেতিবাচক শক্তি দূৰ হৈ ভাগ্য উজ্জ্বল হ'ব। মনত ৰাখিব, 28 পৰা 31 মে' 2026 বৃশ্চিক ৰাশিৰ ভাগ্য হঠাৎ এনেদৰে সলনি হ'ব পাৰে যিয়ে আপোনাৰ জীৱনৰ সম্পূৰ্ণ দিশ সলনি কৰি দিব পাৰে। এতিয়ালৈ আহিছোঁ এই 4 দিনত কাৰ ওপৰত বিশ্বাস কৰিব লাগে। 28 পৰা 31 মে'ৰ ভিতৰত আপোনাৰ ওচৰৰ সকলো মানুহ একে মনৰ নহ'ব। বিশেষকৈ যিসকলে সদায় অতি মিঠা মিঠা কথা কয় অথবা আপোনাৰ ব্যক্তিগত কথা জানিবলৈ চেষ্টা কৰে তেওঁলোকৰ পৰা অলপ দূৰত থাকিব। এই সময়ত পৰিয়ালৰ এজন বয়োজ্যেষ্ঠ ব্যক্তি অথবা পুৰণি কোনো বন্ধুৰ পৰা পৰামৰ্শ লাভৰ শুভ সংকেত আছে। কোন দিন আটাইতকৈ শুভ হ'ব? 30 মে' আৰু 31 মে' বৃশ্চিক ৰাশিৰ বাবে আটাইতকৈ শক্তিশালী আৰু শুভ দিন দেখা গৈছে। এই দিনত নতুন কাম আৰম্ভ কৰা, ধন লেনদেন কৰা, প্ৰেমৰ কথা প্ৰকাশ অথবা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লে সফলতাৰ সম্ভাৱনা বহুগুণ বৃদ্ধি পাব। কোন ভুলে আনিব পাৰে ডাঙৰ বিপদ? ৰাগ-খঙৰ সিদ্ধান্ত লোৱা আৰু সকলোকে সহজে বিশ্বাস কৰাটোৱে এই সময়ত আটাইতকৈ ডাঙৰ ভুল হ'ব। বিশেষকৈ টকা-পইচা, সম্পৰ্ক আৰু চাকৰিৰ ক্ষেত্ৰত খৰধৰ কৰিলে পিছত অনুশোচনা হ'ব পাৰে। নিজৰ গুপ্ত পৰিকল্পনা সকলোৰে আগত প্ৰকাশ নকৰিব, কাৰণ হিংসা কৰা মানুহ আপোনাৰ ক্ষতি কৰাৰ চেষ্টা কৰিব পাৰে। তেনেহ'লে বন্ধু-বান্ধৱীসকল, এয়া আছিল 28 পৰা 31 মে' 2026 বৃশ্চিক ৰাশিৰ সম্পূৰ্ণ ৰাশিফল। এই 4 দিনত আপোনাৰ জীৱনত এনেকুৱা কিছুমান ঘটনা ঘটিব পাৰে যিয়ে আপোনাৰ ভাগ্য, সম্পৰ্ক আৰু ভৱিষ্যত সম্পূৰ্ণ সলনি কৰি দিব। কোন দিন শুভ, কোন মানুহৰ পৰা সাৱধান থাকিব লাগে আৰু কোন সংকেতে আপোনাৰ জীৱনৰ শুভ খবৰ আনিব, সেই গুপ্ত কথা আপুনি ইতিমধ্যে জানিলে। মনত ৰাখিব,
ভাগ্য সদায় সাহসী আৰু বুদ্ধিমান লোকৰ পক্ষত থাকে। সঠিক সময়ত সঠিক সিদ্ধান্তই আপোনাৰ জীৱনৰ দিশ সলনি কৰিব পাৰে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ আগন্তুক ভিডিঅ'ত আপোনালোকৰ বাবে লৈ আহিম আৰু অধিক গুপ্ত আৰু শক্তিশালী ৰাশিফল। কমেণ্টত নিশ্চয় লিখিব জয় মা কামাখ্যা, আৰু ভগৱানে সকলোৰে জীৱনত সুখ শান্তি আৰু সফলতা দিয়ক। ধন্যবাদ। আকৌ লগ পাম পুনৰ নতুন ভিডিঅ'ত।